ছাত্ৰ ছাত্ৰীসকল আজি আমি অতীতক নাযাবা পাহৰি পাঠটো বিষয়ে আলোচনা কৰিম তোমালোকৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত থকা অতীতক নাযাবা পাহৰি পাঠটোত তোমালোকে প্ৰত্নতাত্ত্বিক সম্পদৰ বিষয়ে পঢ়িবলৈ পাবা অসমৰ বিভিন্ন ঠাইত হোৱা খনন কাৰ্যৰ বিষয়ে পাবা বিভিন্ন মঠ মন্দিৰৰ বিষয়ে এই পাঠটোত পঢ়িবলৈ পাবা এই পাঠটোৰ মূল কথাখিনি হৈছে চোৱা এখন বিদ্যালয়ৰ দৃশ্য দেখাইছে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰত্নতত্ত্ববিদজনৰ নাম আছিল দাস বুলি তেখেতে প্ৰত্নতাত্ত্বিক সম্পদৰ বিষয়ে ছাত্ৰ ছাত্ৰীক বক্তৃতা প্ৰদান কৰিছিলে অসমৰ আৰু লগতে কি কৈছিলে অসমৰ বিভিন্ন স্থানত হোৱা খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন মঠ মন্দিৰৰ বিষয়ে কৈছিলে লগতে তেওঁ কি কৈছিল অসমৰ বিভিন্ন পুৰণি মঠ মন্দিৰৰ বিষয়ে ছাত্ৰ ছাত্ৰীক ফটো দেখাইছিলে আৰু সেইবিলাকৰ বিষয়ে তেওঁ বক্তৃতাত কৈ গৈছিলে অতীতৰ শিল্পকলা স্থাপত্য ভাস্কৰ্য লিপি মুদ্ৰা বুৰঞ্জী প্ৰসিদ্ধ স্থান দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য বুৰঞ্জী বিজ্ঞান ধৰ্ম দৰ্শন আদিৰ সম্ভেদ দিয়ে মানে গম পোৱা যায় সম্ভেদ শব্দটোৰ অৰ্থ হৈছে গম পোৱা যায় আৰু তেনে সম্পদবোৰকে কলা সম্পদ বুলি কোৱা হয় তোমালোকৰ পৰীক্ষাত কলা সম্পদৰ বিষয়ে আহিব পাৰে তেতিয়া এইখিনি লিখিবা অতীতৰ শিল্পকলাৰ পৰা লিখিবা তেনে সম্পদবোৰেই হৈছে কলা সম্পদ তালৈকে লিখিব লাগিব তাৰপিছত চোৱা প্ৰাচীন মঠ মন্দিৰ আমাৰ পুৰণি যিবিলাক মঠ মন্দিৰ আছে লিপি আছে বাচন বৰ্তন অলংকাৰ এইবিলাক যিবোৰ আছে এই সকলোবিলাকেই হৈছে প্ৰত্নতাত্ত্বিক সম্পদ পৰীক্ষাত আহিব পাৰে প্ৰত্নতাত্ত্বিক সম্পদ কাক বোলে তেতিয়া এইখিনি আমি লিখিব লাগিব যে প্ৰাচীন মঠ মন্দিৰ লিপি বাচন বৰ্তন অলংকাৰ এইবিলাক হৈছে প্ৰত্নতাত্ত্বিক সম্পদ আৰু আমাৰ মনত প্ৰশ্ন আহিব কোনবিলাক বস্তু প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে আমি ধৰো গতিকে তেনেকুৱা প্ৰশ্নত উত্তৰ এইটোৱে যে প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা মানে আজি যদি কোৱা আজিৰ পৰা নহলে আৰু এবছৰ পিছৰ পৰা দুবছৰ পিছৰ পৰা হেনেকে 100 বছৰ পুৰণি বস্তু হ'ব লাগিব আৰু তেনে বস্তুবিলাককে আমি প্ৰত্নতাত্ত্বিক সম্পদ বুলি ধৰো তাৰপিছত চোৱা প্ৰত্নতত্ত্ববিদ দাস ছাৰে ছাত্ৰ ছাত্ৰীসকলক তেজপুৰৰ ওচৰৰ বৰা চুবুৰী গাঁৱত উদ্ধাৰ হোৱা পোৰামাটিৰ কুৱাৰ অৱশেষৰ লগতে গংগা নদীৰ পাৰত পোৱা পোৰামাটিৰ কুৱাৰ মিল আছে বুলি কৈছে তেখেতে দুখন ফটো দেখাইছে যে বৰা চুবুৰীত পোৱা পোৰামাটিৰ কুৱা আৰু সেই সময়তে গংগা নদীৰ পাৰত পোৱা পোৰামাটিৰ কুৱাৰ মাজত মিল আছে বুলি কৈছে আৰু চোৱা শ্ৰী শ্ৰী সূৰ্য পাহাৰত যি খনন কাৰ্য কৰিছিল সেই খনন কাৰ্যত তাত বৌদ্ধ স্তূপ তাৰপিছত জৈন ধৰ্মৰ ধৰ্মগুৰু তাৰপাছত শিৱলিংগ উদ্ধাৰ হৈছিল মানে তাত তিনিজন গুৰু যেনেকে বৌদ্ধ ধৰ্ম হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ তিনিটা মূৰ্তি উদ্ধাৰ হৈছে তাৰপিছত চোৱা আমবাৰীৰ খনন কাৰ্যত নটৰাজৰ মূৰ্তি উদ্ধাৰ হৈছে নটৰাজৰ মূৰ্তিটো কেনেকুৱা শিৱৰ নাচি থকা মূৰ্তি শিৱই যেতিয়া নাচি থাকে সেই নাচি থকা মূৰ্তিটোক নটৰাজৰ মূৰ্তি বুলি কোৱা হয় গতিকে তেনেকুৱা নৃত্যৰত শিৱৰ মূৰ্তি উদ্ধাৰ হৈছে তাৰপিছত চোৱা শিৱসাগৰ জিলাৰ চৰাইদেউত আহোম স্বৰ্গদেউৰ ৰাজকীয় মৈদামসমূহ উদ্ধাৰ হৈছে তাৰপিছত শিৱসাগৰ জিলাৰ চৰাইদেউত কি হৈছে আহোম ৰজাসকলৰ ৰাজত্ব কাল আছিল গতিকে তাত চৰাইদেউত মৈদাম আছিল আৰু মৈদামত কি হৈছিল আহোম ৰজাৰ বংশ বা ৰজাৰ মৃত্যু হলে সেই মৈদামত থোৱা গৈছিল যেতিয়া প্ৰত্নতত্ত্ববিদসকলে সেই মৈদামবিলাক খান্দিছিলে তাত সোণৰ সঁফুৰা মৃতকৰ লগত দিয়া বিভিন্ন অলংকাৰ এইবিলাক পাইছিলে তাৰপিছত প্ৰত্নতত্ত্ববিদ দাস ছাৰে কৈছে কি যে এই যিটো প্ৰত্নতাত্ত্বিক সম্পদ তাৰ প্ৰতি আমি কি হ'ব লাগে সদায় শ্ৰদ্ধাৱান হ'ব লাগে কাৰণ এয়া জাতি এটাৰ কাৰণে আটাইতকৈ গৌৰৱৰ কথা পাঠটোত থকা কঠিন শব্দবিলাকৰ অৰ্থ চোৱা প্ৰথমতে দিয়া আছে যথাযথ মানে হৈছে প্ৰকৃত শৃংখলাবদ্ধ মানে হৈছে পৰিপাটি প্ৰত্নতত্ত্ব
পুৰণিকলীয়া বস্তু সম্বন্ধীয় জ্ঞান প্ৰত্নতত্ত্ববিদ যিয়ে প্ৰত্নতত্ত্বৰ বিষয়ে অধ্যয়ন কৰে স্তূপ মানে হৈছে বস্তুৰ থোপ তাৰপিছত দিয়া আছে চোৱা আপুৰুগীয়া পাবলৈ নোহোৱা তাৰপিছৰ শব্দ চোৱা স্থাপত্য মানে হৈছে একেই ঠাইতে অনেক কাল থকা অৱস্থা তাৰপিছত আছে ভাস্কৰ্য হৈছে শিল আদিত মূৰ্তি বা আখৰ কটা ভগ্নাৱশেষ হৈছে কোনো ভগাচিগা অংশ তাৰপিছত আছে বিৰল পাবলৈ টান মৈদাম আহোম স্বৰ্গদেউসকলৰ সমাধিক্ষেত্ৰ পুংখানুপুংখ খৰচীমাৰি এইখিনি হৈছে এই পাঠটোৰ কঠিন শব্দ অৰ্থ তোমালোকে ভালকৈ পঢ়ি চাবা তেতিয়া ভালদৰে বুজি পাবা ধন্যবাদ